এইকণ এইকণ কেইটকা কেজি 350 হেই কি এনেকৈ কৈছে 350 দিব নোৱাৰি এইকণ কিমান হ'ব 350 500 বুলি কৈ দিবি ফেচবুকত 500 বুলি কৈ দিম মানুহে কব এইটো কলা নেকি এইকণি মাছত 500 টকা হাই গাইছ সেয়া মানে আলহী আহি আছে এইফালে আমি মাছটো লৈছোঁ কিন্তু বুঢ়াই দামটো বেছি কৈছে 350 টকা কিলো এইকণ মাছ মানে দুটাত 1 কেজি 1.5 কেজি হ'ব আৰু এইকণ মাছত 350 টকা কিলো দিব পাৰি নেকি আপোনালোকে বিচাৰ কৰক আৰু দামটো কওকচোন মই মানে কমাই ল'বলৈ কৈছোঁ এতিয়া নামানে কৈছে 500 বুলি কৈ আছে আমাৰ ঘৰৰ বেপাৰী দেই আমাৰ ঘৰৰ বেপাৰী দামটো কমাই ল'ব আৰু সেইটো আকৌ কি চিষ্টেম দগাটো গেজুৱে ইফালে মাছ উঠাই পেলাই দগা বনালে ক'ৰ পৰা হ'ব আপুনি কি কৰিছে হে বেলেগক আপুনি ইমান কমতে কাটাডাল লৈ আনো যা উদব ঘৰ আমাৰ কেজি টকা আছে নহয় লৈ আনিব ৰ'ব দগা দিম সেই মাছে জুখি দগা বনাব নালাগে আৰু এইটো কি আইডিয়া ওজন কৰি দিম আকৌ পিছত মাছটো এইফালে মাছ আৰু এটা বঢ়াই দিলেহে ভাল মই আকৌ এনেকুৱা চাইজৰ মাছটো খাই ভাল পাওঁ ইমানটো হ'ব লাগে গোটাই গোটাই দিব লাগে একদম পূৰা বঢ়িয়া সৰিয়হ দি বনালে মই খুব ভাল পাওঁ কেইটকাকৈ ল'ব দামটো কওক কৈছোঁ আৰু কিমান হা কিমান 300 দিব লাগিব লাভ এই 300 নোৱাৰি পাই 200 টকাকৈ ধৰিব আজি মানে আমাৰ আলহী আহি আছে এনেই মোৰ কাম বন নাই ঘৰতে পৰি আছোঁ এইফালে আলহী আহিলে আৰু এইফালে আমাৰ মাছ দিয়া খুৰাজন আহিছে একেবাৰে ঘৰৰ বেপাৰী কিন্তু দামটো কিন্তু অধিক কৈছে বোলে আনক 3.5কৈ দিওঁ তোক 5কৈ লগাম বুলি কৈ আছে বেলেগক 3.5 মোক 5কৈ দিব বোলে আৰু মাছকেইটা হ'ল সৰু সৰু এইকেইটা মাছ 350 টকা কিলো নহয় বাৰু যি নহওক ল'বতো লাগিবই পইচা হওক নহওক কাম বন হওক নহওক হয় নাই গতিকে এইখন লৈ ল'লোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ একেবাৰে পাহৰি নাযাব ধুনীয়াকৈ মাছ দুটা বাছি মেলি ক্লিয়াৰ কৰি দিলোঁ এতিয়া পিচ কৰিব লাগে আৰু আলহীক মাতি আনি পূৰা গপা গপ খুৱাব লাগে নে কি আলহী আহি আছে পোৱাহি নাই মুঠে এতিয়া পূৰা লাল লালকৈ ভাজি ঘাপা ঘাপ খাবলৈ পাব লাগে সেইফালে আলহী আহি বৰঘৰ সোমালেহি মানে বৰঘৰত বহিলেহি আৰু মাইকী মানুহৰ আচলতে এয়া ভাগিনীয়েক মানে মাইকী মানুহৰ বায়েকৰ জীয়েক আৰু জোঁৱায়েক ভাগিন জোঁৱাই আৰু ভাগিনী আহিছে গতিকে মাইকী মানুহ উথপ থপ ইফালৰ পৰা সিফালে দৌৰা ধপৰা মাত্ৰ আৰু আহিয়ে এয়া কথা লেকচাৰত বহি লৈ কথা মহলা আৰম্ভ কৰিছে আৰু সিফালে মানুহজনী একেবাৰে ভাত তৰকাৰী বনাই আজৰি কৰিছে কিন্তু ভাজিখনহে বনাবলৈ আছে বাৰু যি নহওক ব'লক তেনেহ'লে আমাৰ লাও বাৰীখনৰ পৰা আহোঁ ভাজি অকণ গোটাই লওঁ মাছটো কাটা কুটা হৈ গ'ল বনাই মেলি ৰেডি কিন্তু আলহী আহি পাই গ'লহি এতিয়ালৈকে কিন্তু ভাজিখনৰ কাৰণে কোনো শাক চব্জি একো কটা নাই ভাবিলোঁ ঘৰত যেতিয়া শাক চব্জি নাই বাৰীখনৰ পৰা কিবা এটা লৈ আহোঁ আহকচোন বাৰীখনত লাগি থকা তেতেৰা লাওটোকে লৈ আহোঁ আচলতে আগতে লাওবিলাক ভালেই আছিলে ডাঙৰ হৈছিলে এতিয়া বৰষুণ দিয়াৰ পাছৰ পৰা লাওবিলাক সৰু হৈ গ'ল চেহেৰা নবহা হ'ল এইটো চাইজ হৈছে এতিয়া আৰু এইফালে বি জলকীয়া এয়া বি জলকীয়া আৰু ধুনীয়াকৈ বি জলকীয়া কেইজোপা লাগিছিলে কিন্তু কি হ'ব ছাগলীয়ে খাই খতম কৰি দিলে আকৌ নতুনকৈ লাগিছে ইফালে দুই এটা পকি আছে সিফালে দুই এটা পকিছে বাৰু যি নহওক বি জলকীয়া এতিয়া ঘৰত ছিঙি থোৱা আছে গতিকে নিছিঙিলেও হ'ব লাওকণকে দি পেলাই মাছৰ মাথাৰ লগত এইটোকে বনোৱা যাওক চচুপাইতে মাছ বাছি খুৱাই আছে মাইকী মানুহে কাইট ডিঙিত লাগে বুলি আচলতে আলহীক ডাইৰেক্ট ভাতেই দি দিয়া হ'ল মানে ভাতকেইটা হৈ আছিল যেতিয়া ভাজিকণ হ'বলৈ বাকী আছিলে গতিকে ভাতেকে দি দিলে চাহৰ ব্যৱস্থাটো ৰখা নহ'ল মানে চাহৰ ব্যৱস্থাটো ৰখা নহ'ল আৰু ভালো হ'ল আচলতে চাহৰ খৰচাটো বাচি গ'ল নে কি আৰু এনেকৈ সুদাই নিকাই তেওঁলোকক ভাত এমুঠি খুওৱা হ'ল কাৰণ বহুত দিনৰ পাছত আহিছে যিহেতু ভাগিনীয়েক নহয়নে বাৰু গতিকে অকণমান খৰধৰকৈ বনোৱা হ'ল খোৱা বোৱা কাৰ্যসূচী শেষ হ'ল এতিয়া ঘৰলৈ যাবলৈ যাত্ৰা আৰম্ভ কৰিছে
আৰু সেইকাৰণে একেবাৰে মৰমতে বহুত দিনৰ পাছত আহিছে তেজপাতে মুঠিকে দি দিলোঁ বাপেকে বাৰীৰ পৰা ছিঙি আনি দিলোঁহি বাৰু যি নহওক জোৱাই পোৱালিটো যেনে তেনে পাৰ হৈছে আৰু মানে ইটোৰ লগত সিটোৰ লগত কথা পাতিছেতো গতিকে তাৰ ওলাই যাওঁতে অকণ সময়ে লাগিছে বাৰু তেনেহ'লে ভিডিঅ'টো এইখিনিতে ৰাখি দিওঁ ন সময় হৈছে বহুত আৰু মোৰো গৰু আহিব হৈ গৈছে মানে গৰু বান্ধিব সময় হৈ গ'ল গতিকে আকৌ নেক্সট এটা ভিডিঅ'ৰ মাজত আপোনালোকক লগ পাম বাৰু আজিলৈ বাই বাই টাটা